বন্ধুসকল টেক এণ্ড অটো আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইয়াত সাধাৰণতে ইউটিউবৰ বিভিন্ন ধৰণৰ প্ৰাৰম্ভিক জ্ঞান আপোনালোকে লাভ কৰিব পাৰে সাধাৰণতে যদিহে আপোনালোকে প্ৰাৰম্ভিকভাৱে ইউটিউব আৰম্ভ কৰিবলৈ ধৰিছে তেতিয়া এইটো চেনেল আপোনালোকৰ বাবে উপযোগী সাধাৰণতে ইয়াত বিভিন্ন ধৰণৰ গাড়ী মটৰ বা মোবাইল ফোনৰ কথা দেখুওৱা হৈছিল যদিও সেইবিলাক আমি বৰ্তমান সময়ত কন্টিনিউ কৰিব পৰা নাই কাৰণ বৰ্তমান সময়ত কৰোনাৰ যুগ আপোনালোকে জানেই গতিকে এইটো ইউটিউবৰ কথা বতৰা এনেকুৱা জ্ঞান বা বিভিন্ন ধৰণৰ হেল্প ইউটিউবৰ ক্ষেত্ৰত সহায়ক কিছুমান ভিডিঅ' ইয়াত দিম বুলি মই ভাবিছোঁ গতিকে সেইবিলাক কৰিবলৈ হ'লে আকৌ চেনেলৰ নামো সলাব লাগিব সেইখিনিবৰ পাছৰ কথা সেইবিলাক পাছৰ হৈ থাকিব কিন্তু আজিৰ এই ভিডিঅ'টো হৈছে ইউটিউবৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে হাইড কৰিব কেনেকৈ হাইড কৰিব কিয় হাইড কৰিব হাইড কৰাটো ভাল নে বেয়া এইসমূহ কথা আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম ইউটিউবৰ ছাবস্ক্ৰাইবাৰ কিয় কিছুমান মানুহে হাইড কৰি থয় বা কিয় হাইড কৰি থব লাগে হাইড কৰি এই কাৰণে থব লাগে ধৰক আপোনাৰ প্ৰথমতে ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিছে তাত প্ৰথম 10টা 20টা বা 50টা 100টা 200টা 500টা যিমানে ছাবস্ক্ৰাইবাৰ নাথাকক প্ৰথমতে আপোনাক কোনেও চিন নাপায় আৰু প্ৰথমতে আপুনি ভিডিঅ' অলপ দিব লাগিব প্ৰায় 100-200 ভিডিঅ' দিয়াৰ পাছতহে মানুহে আপোনাক লাহে লাহে চিনি পাবলৈ আৰম্ভ কৰে এইবিলাক মই মোৰ এইটো চেনেলৰ অভিজ্ঞতাৰ পৰা কোৱা নাই মোৰ আৰু এটা চেনেল আছে ক্ৰিকেট গুৰু আসাম তাৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক ইয়াত কথাখিনি কৈ আছোঁ আপোনাক প্ৰথমতে কোনেও চিন নাপায় আপুনি যিমানে ভিডিঅ' নিদিয়ক আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ নিবিচাৰিব আৰু মানুহৰ এটা সাইকোলজি আছে আপোনাৰ যেতিয়া 50টা 60টা বা 100টা 200টা 500টা যিমানে 1000টা যিমানে ছাবস্ক্ৰাইবাৰ নাথাকক প্ৰথম অৱস্থাত মানুহে সাধাৰণতে প্ৰথমতে আহি পেলাই দেখিব যে এইটো দেখোন ছাবস্ক্ৰাইবাৰ নাই এই মানুহটো ছাবস্ক্ৰাইবাৰ নাই কি চাম আৰু ইয়াতকৈ দেখোন কিছুমানে ভাবিব ইয়াতকৈ দেখোন মোৰে ছাবস্ক্ৰাইবাৰ বেছি আছে তেনেদৰে ভাবিব পাৰে ভিডিঅ'টো চাই পেলাই তেতিয়া তেওঁলোকে আপোনাক কোনো পধ্যে ছাবস্ক্ৰাইব নকৰে কিন্তু সেইটো সময়তে যদি একে সময়তে যদি আপুনি ছাবস্ক্ৰাইবাৰকেইটা হাইড কৰি থয় নেদেখা কৰি থয় তেতিয়া হয়তো সেই মানুহজনে আপোনাক ছাবস্ক্ৰাইব কৰিবও পাৰে আপোনাৰ ভিডিঅ'টো চাই পেলাই আকৰ্ষিত হৈ আৰু কেতিয়াবা এনেকুৱা ধৰণৰ কথা হয় যে আপোনাৰ 2000 5000 এনেকুৱা ধৰণৰ ছাবস্ক্ৰাইবাৰ আছে কিন্তু চেনেলটোত ভিউৱে নাই তেতিয়া মানুহ এটা আহি পেলাই চাব ভিডিঅ'টো চাব আৰু দেখিব যে ছাবস্ক্ৰাইবাৰটো আছে কিন্তু ল'ৰাটোৰ বা ছোৱালীজনীৰ দেখোন ভিডিঅ'ত ভিউ নাই ছাবস্ক্ৰাইবাৰ ইমানখিনি আছে কিন্তু ভিউ কিয় নাই তেতিয়া যিজনে চাইছে ভিউৱাৰজনে ভাবিব যে ইয়াত হয়তো কিবা এটা গণ্ডগোল আছে হয়তো কিবা এটা আখুৱা আছে যাৰ বাবে মানুহে চেনেলটো চোৱা নাই ইমানখিনি মানুহ ছাবস্ক্ৰাইবাৰ থাকিও চেনেলটো চোৱা নাই সেইবাবে সেইটো ভাবিও বহুত মানুহে নতুনকৈ আহিও চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় সেই ভিউ কম দেখি ছাবস্ক্ৰাইবাৰ বেছি দেখি ভিউ কম দেখিও কিছুমান গুচি যায় গতিকে সেই ক্ষেত্ৰতো যদি ছাবস্ক্ৰাইবাৰকেইটা হাইড কৰি থ'ব পাৰি তেতিয়া বেছি ভাল হয় কাৰণ তেনে অৱস্থাত ছাবস্ক্ৰাইবাৰ যদি নেদেখে তেনে অৱস্থাত তেওঁলোকে হয়তো ছাবস্ক্ৰাইব কৰি থ'বও পাৰে কাৰণ ছাবস্ক্ৰাইবাৰ কোনো যদি জ্ঞান নাথাকে বেছি আছে নে কমে আছে সেই বিষয়ে একো গম নাপায় তেতিয়া তেনে ক্ষেত্ৰত ছাবস্ক্ৰাইব কৰি থ'ব পাৰে নতুন ভিউৱাৰজনে এইখিনি আছিলে ছাবস্ক্ৰাইবাৰ হাইড কৰি থোৱাৰ কিছুমান উপযোগিতা কিছুমান এডভান্টেজ এতিয়া আহোঁ আমি ডিসএডভান্টেজলৈ ডিসএডভান্টেজ ইমান বেছিকৈ নাই সেইসকলৰ কাৰণে ডিসএডভান্টেজ আছে যিসকলে ইতিমধ্যে চেনেলটো মনিটাইজেশ্যন হৈ গৈছে চেনেল মনিটাইজেশ্যন হোৱাৰ পাছত কিছুমান ব্ৰেণ্ডে ইউটিউবাৰবিলাকক কণ্টেক্ট কৰে আৰু ব্ৰেণ্ডবিলাকৰ প্ৰমোশ্যন কৰাৰ হৈ পেলাই তেওঁলোকক পইচা দিয়ে ধৰক সেইটো নিৰ্ভৰ কৰে ছাবস্ক্ৰাইবাৰৰ ওপৰত ভিউৰ ওপৰত কিন্তু যদিহে ছাবস্ক্ৰাইবাৰকেইটা লুকুৱাই থোৱা হয় মনিটাইজেশ্যন হোৱা এজন ছাবস্ক্ৰাইবাৰে যদি ছাবস্ক্ৰাইবাৰকেইটা হাইড কৰি থয় তেতিয়া ব্ৰেণ্ডবিলাকে চেনেলটো চাই পেলাই ছাবস্ক্ৰাইবাৰ নেদেখি তেওঁক সেই অফাৰবিলাক নিদিবও পাৰে প্ৰমোশ্যনৰ পেইড প্ৰমোশ্যনৰ অফাৰবিলাক নিদিবও পাৰে গতিকে সেই লোকসকলে ছাবস্ক্ৰাইবাৰ হাইড নকৰিলে ভাল হয় সাধাৰণতে যিসকলৰ সাধাৰণতে মনিটাইজেশ্যন হৈছে মনিটাইজেশ্যন নোহোৱাসকলে মোৰ নিজস্ব দৃষ্টিভংগীৰ ফালৰ পৰা যদি মই ক'বলৈ যাওঁ মই 10,000 ছাবস্ক্ৰাইবাৰ নোহোৱালৈকে এইটো চেনেলত ক্ৰিকেট গুৰু আসামত 10,000 ছাবস্ক্ৰাইবাৰ নোহোৱালৈকে মই কেতিয়াও চেনেলটো ছাবস্ক্ৰাইবাৰ উলিয়াই থোৱা নাছিলোঁ 10,000 পাছতহে চেনেলৰ ছাবস্ক্ৰাইবাৰ উলিয়াবলৈ আৰম্ভ কৰিছোঁ গতিকে আপোনালোকেও যদিহে সম্ভৱ হয় মানে তেতিয়া 10,000 8,000 এনেকুৱা ধৰণৰ ছাবস্ক্ৰাইবাৰৰ পাছৰ পৰাহে ছাবস্ক্ৰাইবাৰকেইটা উলিয়াই থ'লে ভাল হয় বুলি মোৰ নিজস্বভাৱে মই মতামত দাঙি ধৰিব বিচাৰোঁ গতিকে এইখিনি আছিলে ইউটিউবত কিয় ছাবস্ক্ৰাইবাৰ হাইড কৰি থ'ব লাগে ইয়াৰ উপযোগিতা কি আৰু ইয়াৰ অনুপযোগিতা বা ডিসএডভান্টেজ কি এতিয়া আমি চাই লওঁ আহক ইউটিউবত আপোনালোকে কেনেদৰে ছাবস্ক্ৰাইবাৰকেইটা হাইড কৰি
ৰাখিব সাধাৰণতে ল্যাপটপত কামবিলাক ইজি হয় কিন্তু যদি আপোনালোকে সেই একেটা কথাই যদি মোবাইলত কৰিবলৈ যায় তেতিয়া কিছুমান বেলেগ ধৰণৰ প্ৰসেছ ফলো কৰিবলগীয়া হয় সেইখিনি আমি কেনেদৰে কৰে চাই লওঁ প্ৰথমতে আপোনালোকে খুলি ল'ব ক্ৰম ব্ৰাউজাৰ খোলাৰ পাছত আপোনালোকে ওপৰত গৈ পেলাই 3 ডট দেখা পাব 3 ডটত আপোনালোকে গৈ ডেস্কটপ ভাৰ্চন বুলি যেটো আছে তাত ক্লিক কৰি ল'ব তাৰ পাছত ইউটিউবত গুচি যাব ইউটিউবত যোৱাৰ পাছত ওপৰত আপোনাৰ যিখন প্ৰফাইল পিকচাৰ আছে তাত ক্লিক কৰি দিব ইউটিউব ষ্টুডিঅ' বুলি যাব তাত ক্লিক কৰি দিব কিন্তু ইউটিউব ষ্টুডিঅ' বুলি ক্লিক কৰিলে আপোনাৰ যেটো মানে মেইন যেটো ইউটিউব ষ্টুডিঅ' এপ আছে তাত ওলাই যায় গতিকে ওপেন ইন নিউ টেব কৰি ল'ব আপোনালোকে আকৌ এবাৰ চাই লওক কেনেদৰে কৰিলো ওপেন ইন নিউ টেব তো চাই লওক এইটো ইউটিউব ষ্টুডিঅ' বুলি যেটো ওলালে তাত হেঁচা মাৰি ধৰি ওপেন ইন নিউ টেব ইন গ্ৰুপ বুলি হেতু আছে তাত ক্লিক কৰি দিব তেতিয়াহে ওলাবগে আপোনাৰ তাৰ পাছত আপোনাৰ ওলালৈগে এখন যেটো ইউটিউব চেনেল হেতু ওলালৈগে আৰু তললৈ যাব লাগিব আপুনি একেবাৰে তললৈ যাব লাগিব ইউটিউব চেনেলৰ তলত গৈ পেলাই সেটিংছৰ দৰে এটা নট এটা থাকিব সাধাৰণতে আমাৰ নটৰ দৰে এটা চিহ্ন এটা থাকিব তললৈ বহুত তললৈ এইটো ওলাইছে দেখিছে তলত এইটো তললৈ যেটো নটৰ নিচিনা এটো তাত যাব তাত যোৱাৰ পাছত আপোনালোকে যাব চেনেললৈ গৈ আপোনালোকে এডভান্স সেটিং যেটো বেসিক ইনফো পাছত দেখিছে হেতুলৈ যাব আৰু তাৰ তললৈ যাব লাহেকৈ তলত আপোনালোকে দেখিছে যে সাবস্ক্ৰাইবাৰ কাউন্ট এটো দেখিছে ডিসপ্লে দা নাম্বাৰ অফ পিপল সাবস্ক্ৰাইব টু মাই চেনেল এটো টিক মাৰ্ক কৰি থোৱা আছে মানে ওলাই আছে তাত যিখিনি সাবস্ক্ৰাইবাৰ আপোনালোকে যদি হাইড কৰিব বিচাৰে হেতু এনেকে অটৰাই দিব যেটো টিক মাৰ্ক হৈ আছে অটৰাই দিয়াৰ পাছত আপোনালোকে সেভ কৰিলে হৈ যাব আৰু যদিহে বিচাৰে যে অটৰাব নালাগে তেতিয়া তেনেদৰে থাকিব যদি অটৰাব বিচাৰে তেন্তে হেতু টিক মাৰ্কটো আঁতৰাই হেতু তলত যেটো সেভ বুলি আছে সেই সেভটোত আপোনালোকে ক্লিক কৰি হাইড কৰিব পাৰিব ঠিক আছে মই আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে যিসকল নতুন ল'ৰা ছোৱালী অসমৰ নতুনকৈ ইউটিউব আৰম্ভ কৰিছে তেওঁলোকলৈ ভিডিওটো পুৰা শেয়াৰ কৰি দিব আপুনি যদি এজন ইউটিউবাৰ নতুনকৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক পৰ্যায়ত আপোনালোকলৈ ভিডিওটো সহায়ক হ'ল বুলি মই ভাবো যদিহে ভাল পালে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ জয় অসম